নমস্কাৰ পেৰাডাইজ এছেন্স অফ হিউমেনিটি এনজিঅ'ৰ উদ্যোগত যোৱা 26 এপ্ৰিল 2020 তাৰিখৰ পৰা আমি বিনামূলীয়া পাঠদান কৰি আছোঁ বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰু ইতিমধ্যে আমাৰ লগত 120 জনকৈও অধিক ছাত্ৰ ছাত্ৰী জড়িত হৈ আছে আৰু এতিয়াও যদি কোনোবা ইচ্ছুক ছাত্ৰ ছাত্ৰী আমাৰ লগত পাঠদান কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ লগত সম্পৰ্ক কৰিব পাৰে ইয়াৰ লগে লগে আমি আমাৰ এনজিঅ'ৰ উদ্যোগত বিভিন্ন ধৰণৰ কেৰিয়াৰ সম্বন্ধীয় কাৰ্যসূচী হাতত লৈ গৈ আছোঁ যোৱা সপ্তাহতো এটি বিশেষ কেৰিয়াৰ সম্বন্ধীয় কাৰ্যসূচী আমি আগবঢ়ালোঁ আৰু আগন্তুক দিনতো এনেকুৱা ধৰণৰ বহুতো কাৰ্যসূচী আমি হাতত ল'বলৈ ইতিমধ্যে অগ্ৰসৰ হৈ আছোঁ আৰু আমাৰ এনজিঅ'ৰ তৰফৰ পৰা এটি বিশেষ আহ্বান এই ভিডিঅ'ৰ যোগেদি আপোনালোকক লৈ জনাব বিচাৰিছোঁ যে আগন্তুক 5 জুন 2020 তাৰিখ যেহেতু বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হ'ব গতিকে সেইদিনা এই কৰোনা মহামাৰীৰ মাজতে আমি সকলো নিজৰ ঘৰতেই থাকি সোশ্যাল ডিষ্টেন্সিং মেইনটেইন কৰি আমি আমাৰ নিজৰ ঘৰতে পৰিৱেশৰ বাবে এটি দিন হিচাপে পালন কৰিব লাগিব আৰু সেইদিনা সকলোৱে নিজ নিজ বাসগৃহৰ চৌপাশে এটাকৈ গছ পুলি ৰোপণ কৰিবলৈ আমাৰ এনজিঅ'ৰ ফালৰ পৰা বিশেষ আহ্বান কৰিলোঁ।